हेलो देहा তোমাৰ আজি ৰিজাল্ট দিব নহয় এ জান চিন্তা নকৰবি কিয়া চিন্তা কৰি আছা মই পৰীক্ষাত পাছ কৰিম নহয় হয় নেকি কেনে কিয়া কৈছ হয় বেয়া নালাগে তোমাৰ অলপো মই লগৰ সবকে কৈছো তোমাৰ যে ৰিজাল্ট ভাল হ'ব বুলি আৰু মোৰ আশা আছে ভগৱানৰ ওপৰত বিশ্বাস আছে জানেই মই পাছ কৰাৰ লগে লগে তোমাক যি লাগে তাকে দিম নহয় চাকৰিটো বাদে দি পৰীক্ষাত পাছ কৰিলে যি লাগে তাকে দিম নাই নাই মিঠাই দিলে নহ'ব দেই তুমিতো বাৰু চাকৰি পাবাই তুমি এচিএছ এইবোৰ ডাঙৰ ডাঙৰ চাকৰি পাবা মই এতিয়া পৰীক্ষাটো দিছোঁ এতিয়া তাকে মই এতিয়া চিন্তা কৰি আছোঁ ইমান ভাল ৰিজাল্ট হ'ব গাঁৱৰ মানুহটো বাদে দি গোটেই অসমৰ মানুহ আহিব মোক খবৰ ল'বা তোমাৰ টেলেণ্টটো মই জানো নহয় দেহা মই জান তুমি এচিএছ দিব লাগিব তুমি সবাই এচিএছ আৰু পাবাই তুমি হ'ব দে পিছে বুলি এই চুমা দিয়া খাইলি নহ'ব ভাল বস্তু এটা দিব লাগিব কিন্তু জান হ'ব দে চৰকাৰৰ পৰা লেপটপ চেপটপ পাম বাৰু তথাপি স্কুটি হ'লেও পাম কিন্তু তোমাৰ ফালৰ পৰা ভাল বস্তু এটা পাব লাগিব মই ভাই এই ভাই বেচাই ভাল লাগা মাল হলিটো এই ভাই পুরা লাইন মারি আছো নাম তো দিবি কি এ নড়া এই ভাল লাগছি দি না নাম এ নড়ই ভাই একো হই নি ভাই একো কি উঠা কি করছা এই মন তো তোর বেলেগ কথা নাই শিয়ার কথা রে তুই কথা শিয়া ভাল না বই আছে মোৰ কথা তো বেলেগ তোতে শিয়ার কথা এনিতে মানুষ সরকার পরীক্ষা যে দিছিলি কি হল পরীক্ষা পাস করছ আমি পাস করছা ৰেকৰ্ডিংটো লৈ লৈছা হা তুমি হেৰি গাঁওখনৰ জেগাটো ভাল পাওঁ কিন্তু বানপানীৰ কাৰণে জেগা মানে গাড়ী থবৰ কাৰণে দিগদাৰ হৈছে ভাইটি ইয়াতে মই মানে মৰিগাঁৱৰ পৰা আহিছোঁ ধৃতিৰাজ নামৰ ল'ৰা এটা কোনোবা ষ্টেণ্ড কৰিছে ধৃতিৰাজে ষ্টেণ্ড কৰিছে কিন্তু আমাৰ গাঁৱততো নহয় ইয়াৰ বুলি ক'লে আমাৰ দৰঙৰে হয় কিন্তু এইটো পাথৰিঘাট ইয়াতে এটা ধৃতিৰাজ আছে কিন্তু ইটো বৈধ ভতুৱা চলি হয় ই নহয় ই হ'ব নোৱাৰে কিনো নিউজ চেনেল নহয় মানে মোৰ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেল আছাম জেট বুলি দেখিছো নেকি আগতে দেখা পাইছো চাগে দেই বলক এই জান কিয়নো মিছা কথাগিলা কোৱা হয় মই কেতিয়া ফেইল কৰিলোঁ মোৰ দৃঢ় বিশ্বাস আছে মই পাছ কৰিলোঁ বুলি আগৰ ডিগ্ৰীপে মোৰ ৰিজাল্ট নাচাই পাছত ডিগ্ৰীপে চাই আছোঁ এই জান কিয়নো এনেকুৱা কৰা হয় মই দেখোন ফেইল কৰিলে পিছে হ'লে তোমাকতো নাপাম নাই এতিয়া আমাৰ চৰকাৰৰ পৰা এতিয়া স্কুটিও নাপাম লেপটপো নাপাম এতিয়া বানপানীত এতিয়া নাও দিম বুলি কৈ আছিল নাওখনো নাপাম নেকি আমাৰ ইয়াতে ইমান বানপানী হয় কিয় কাটিলে শুনে জানে ফোনটো ইমান মই পঢ়িলোঁ দিন ৰাতি একাকাৰ কৰি পেলাই হাত বায়াত আহিছিলোঁ ইমান পঢ়িছিলোঁ মই চিটিয়ে হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিলা ভালে পাইছোঁ মোক সি ভাল নাপালা এতিয়া আজি তাৰ ফেইল কৰা ফূৰ্তিত মই আনাৰসৰকে খাম বৰ সুস্মিতা নেকি তাইহে ভাল পাবা যাম মই একেবাৰে ভাল ঘৰত নহ'লো বুলি মোক ভালে পাবা নোৱাৰে সি তাইয়ে ধনী ঘৰত জিয়া পাইছিতো মোক দেখোন পাত্তাই নিদিলে আজি ৰচোন বেটি তাৰ মানুহ এতিয়া খবৰ ল'বা আহিব মোৰ এতিয়া কি হ'ব মোৰ দেখোন এতিয়া মৰাৰ বাহিৰে একো উপায় নাই নাই পৰীক্ষাত ফেইল কৰিলোঁ বুলিয়ে মৰিম নেকি নাই মৰিব নোৱাৰা পৃথিৱীখনত বহুত কাম কৰিব লগা আছে পাছ নকৰাকৈ মই দেখাই দিমেই ইমান পঢ়িছিলোঁ ৰাইজক শুনি ৰাস্তাইদি যোৱা মানুহবিলাকক আটা জেৰেনি পাৰি মাতিছিলোঁ কবিতাবিলাক প্ৰশ্নতে নাহিল নে মোৰ বাৰু কণা মাষ্টৰে চালাও বুঢ়া মাষ্টৰ নেকি বাৰু মই যি ফেইল কৰিলোঁ ই হ'ব নোৱাৰে নাই আকৌ নিজান পৰি আছে মোৰ বিশ্বাস হোৱা নাই মোৰ অন্তৰে কোৱা নাই মই ফেইল কৰিলোঁ বুলি নিজানটো পৰিব ইকিজনী কিবা কৰিছে একবাৰ বাৰু খবৰটো লওক আপুনি আহিছে যেতিয়া ধৃতিৰাজ বুলিয়ে পাইছিলোঁ কিন্তু মানে এইটো এইখন গাঁও নহয় ধৃতিৰাজ হ'ল সেইখন পাথৰিঘাট বুলি কয় ধৃতিৰাজ নিউজ চেনেল আহিছে ভাই কোন আছে নিউজ চেনেল কিবাকে আহিছে কেইটামান মানুহ এইফালে মই পাছ কৰিলোঁ নে ফেইল কৰিলোঁ এতিয়া আমি কেনেকে কমেই ভাই এতিয়া কৈ আছে মই ফেইল কৰা বুলি মইতো ফেইল কৰা নাই তহঁতে জানাই মই ইমান নাম্বাৰ 1 পঢ়াত তোমাৰ নামটো ধৃতিৰাজ মোৰ নাম ধৃতিৰাজ উপাধি কি উপাধি মই এতিয়া সৰুৰ পৰা তালুকদাৰ লিখি আছোঁ মই কৈছিলোঁ নে আপোনাক সি তালুকদাৰ হয় সি কলিতা নহয় ধৃতিৰাজ বাস্তৱ কলিতা নিজৰ মানুহ নেকি আপোনালোকে নহয় নিজৰ নহয় ইউটিউব চেনেল ইউটিউব হ'লেও মই পৰীক্ষাত পাছ কৰিছোঁ না মোক একবাৰ ভালকৈ দেখাই দিছোন মই বেজাৰ ইচ্ছা আহিছিলে ইউটিউবত উঠবা লাগি টিভিত উঠবা লাগি ভাল লাগছি আৰু এয়া মই ফাৰ্ষ্ট ক্লাছ পাইছোঁ মোক খবৰ ল'ব লাগি আহিছে বাস্তৱ কলিতা নামৰ ল'ৰা এটাই পজিশ্যন পাইছে বুলি ভুলতে তোমাৰ তাত আহিব মই ফেইল কৰিলোঁ নেকি মানুহে এইখন গাঁৱত পঠাই দিছে বোলে ধৃতিৰাজ তাতে সেইখন গাঁও তাতে যা বুলি কিনে সেইকাৰণে আহি গৈছে চেনেলত উঠাবৰ কাৰণে ৰিজাল্ট পোৱা নাই এতিয়া মই বহুতে কৈ আছিল ফেইল কৰিছি বুলি কিন্তু এতিয়া খবৰ ল'ব অহা পাই ভাল লাগছে মোৰ মনটো পাছ কৰিছোঁ এনেই কৈছোঁ এইবিলাক গাঁৱৰ মানুহবিলাকে এনেও বেয়া পায় নিজৰ মানুহ আহিছে মই নিজৰ উঠিহে খাই আমাৰ গাঁওখন বদনাম হ'ব বদনাম একো নহয় বদনাম মোৰ ভুল হৈ গ'ল নহয় দাদা আপুনি বহক মোৰ বহুত বেয়া লাগছে মই ইমান পঢ়ি শুনি কিয় আপোনালোকে এনেকৈ মোক আশাই এৰি থৈ যাবি নাই ময়ে হেৰি পাছ কৰা লিখিয়াটো
ঠিক আছে ব'লা যোৱা মই পাছ কৰিছোঁ নেকি মোতকৈ ওপৰত আৰু ধৃতিৰাজ বাস্তৱ কলিতামণি মই দেখোন জিতি আছে হয় তোমাৰ আকৌ কলিতা নহয় তালুকদাৰ আজি আকৌ তালুকদাৰ কিবা উপাধিটো কণ লাগিল নেকি বাৰু হে সেইটোৱে কিবা এটা হ'ল এতিয়া সিওতো আধা একদম মোৰ লগতে পঢ়িছিল ফাৰ্ষ্ট বেঞ্চত কিন্তু তাই একো নাই মাথা মুণ্ডাত কিন্তু মই ভালকৈ ৰিজাল্ট কৰিছিলোঁ মোৰ নামটো কিয় নাহিলে দাদা হ'ব পাই কিবা এটা জেং হৈ গৈছে জেং নহয় এইটো মই কিন্তু গণ্ডগোল হৈ গৈছে ইমান ইচ্ছা আছিল মই যিহেতু কৈছিলোঁ মই পাছ কৰিমে তাইক যি লাগে তাকে দিম বুলি কৈছিলোঁ কাক মই যিটো গাৰ্লফ্ৰেণ্ড মোক ভাল পায় দিয়ক দাদা এনে টাইম পাছ কৰি লাভ নাই বলক যাওঁ কিয় টাইম পাছে মই পাছ কৰিছোঁ তই চিন্তা কৰিলে হ'ব নেকি নেওঁগা এই তই এইগিলা নৰয় 5 বাৰকে দিলি 3 বাৰ দিলি মেট্ৰিক 2 বাৰ দিলি হায়াৰ ছেকেণ্ডাৰী ক'ত পাছ কৰাৰ কথা কোৱা মোৰ নিচিনা কোনোবাই মেট্ৰিক দিয়া অভিজ্ঞতা আছে বহা কথা এটা কৈ যাওঁ বাৰু মানে এতিয়া বাৰু মানে আমাৰ ভুলক্ৰমে আমি আহিব লাগিছিল তাৰ তাত তোমাৰ তাত আহি পেলাম এতিয়া তথাপিও এটা কথা ক'ব পৰা যায় তুমি কেমেৰা লোৱাচোন আহিছিলোঁ আমি এনেকুৱা এখন গাঁৱত যিখন গাঁৱত নেকি ল'ৰাটোৱে পজিশ্যন পালে বা এতিয়া ঢৌ চলি আছে কিন্তু এই ল'ৰাটোৰ ইমান উৎসাহ সি আগতে ফেইল কৰক পাছ কৰক বেলেগ কথা আপোনাক যদি মই এটা উদাহৰণ দিওঁ যে গুৱাহাটী এখন চহৰত মানুহে তামোল পাণ বিক্ৰী কৰি পেলাইও 1000 টকা ইনকাম কৰি আছে আৰু গুৱাহাটী এখন চহৰতে ভাল ডিগ্ৰী লৈ পেলাইও কাৰোবাৰ আণ্ডাৰত থাকি পেলাই 400 বা 500 টকা হাজিৰা পাই আছে পৰীক্ষাটো ভালকৈ দি থকা ভালকৈ ভাল ৰিজাল্ট হোৱাটো আমাৰ দৰকাৰ কিন্তু ফেইল কৰাৰ মতলব এইটো নহয় তুমি ভাঙি নপৰিবা কোনোবাই তোমাক লেই চেই কৰিব তোমাক হাঁহিব কিন্তু তুমি মন ভাঙি নপৰিবা আমি লাগিলে আৰু নেক্সট টাইমত তুমি ফেইল কৰিছা কিন্তু এনেকুৱা এটা কাম কৰি দেখুওৱা যিটো নেকি আমি নেক্সট ব্লগত ইউটিউবৰ সকলো আমাৰ ফেমিলিক দেখুৱাব পাৰোঁ যে তুমি ফেইল কৰাৰ পিছতো ভাল কাম কৰিছা সমাজৰ কাৰণে নিজৰ কাৰণে ঘৰখনৰ কাৰণে মোৰ এতিয়া কিন্তু বিশ্বাস হোৱা নাই মই যে ফেইল কৰিছোঁ বুলি মোৰ বেলেগ বাদ দি মই তাইক ইমান ভাল পাইছিলোঁ তাইক নাপাম বাকী বাদ দি মই চৰকাৰৰ পৰা পোৱা বস্তুবিলাক এতিয়া কি হ'ব মই মৰিম কিন্তু সেইটো তুমি নিজে উলিয়াই লোৱা মৰাটো আচল কথা নহয় ভাই এতিয়া থাক নেক্সট টাইম তুমি ভালকৈ কাম বন কৰিবা নিজে ল'বা চৰকাৰ আঁচনিৰ কথা বাদ দিয়াচোন তুমি নিজে ভালকৈ কাম কৰিবা দাদা কি ধুনীয়াকৈ বুজাইছে অলপ ভালকৈ পঢ়ি শুনি নেক্সট টাইম ভালকৈ দি ভাই ইমান বঢ়িয়াকৈ মৰিগাঁৱৰ পৰা খবৰ ল'বালগীয়া আহিছিল ভাইটি শুনা হাৰি অহা যাৰ অভ্যাস থাকিব সিহে জিকিব পাৰে কিন্তু এইটো কথা মনত ৰাখিবা দেই এইটোনো কোন আহিলে টিউশ্যনৰ মাষ্টৰ নেকিয়ে ই ভিত্তি উঠাই মোক কি পঢ়ালা ইয়াত ধৰিয়া মই ফেইল কৰিলোঁ পুৱা মাষ্টৰ সেইটো এসোপা পইচাৰ খালোৱে আৰু 3 মাহৰ বাকী আছে এইবাৰ এইটো পইচা লৈ চাইকেলৰ মুঠিটো লগাই দিম ইয়াত 3 মাহৰ ফিজ দিবেই আছে এইবাৰ নেৰো তাক ভালকৈ মাতি লৈ ফালে ভাল গৰু পিটন দিওঁ পৰীক্ষা দি তাৰ হেৰি পকি গৈছি পঢ়িব আশা নাই দে পঢ়িলোঁ আৰু মৰে ভাল টিউশ্যনটো মাথাত ল'লো ই দুনিয়াৰ বেয়া কথা মুখা শিকালা টিউশ্যনত আহি পেলাই মোক চাদা খাবা কেনেকৈ লাগে সেইগিলা শিকালা মদ খাব লাগে কেনেকৈ শিকালা ই ভাল কথা নিশিকালা কাৰণে আজি মই ফেইল কৰিলোঁ তাক আহিবা দি আজি কি দিওঁ চাই থাক ঐ তলুকদাৰ ছাৰ আহক আহক ইমান বঢ়িয়া কাম টিউশ্যন লৈছিলি মই আজি দৰং নহয় অসমৰ ভিতৰত নাম্বাৰ 1 বঢ়িয়া কংগ্ৰেছৰ ইলেকশ্যন এই টেমাটো আনচোন টেমা চাদা টেমা নে ছাৰ বঢ়িয়া 3 মাহৰ পইচাটো আজি ল'ব লাগবে তাতে যেনকে নহয় ছাৰ ছাৰে শিকাই দিছিলি যেনকে এনেকে চাদা টেমা ফুল কৰি ৰাখছো মই চিন্তাই কৰিব নালাগে একলত উঠে মাৰি দিওঁ দে তই মাৰ পিছে মই মাৰো ৰিজাল্টটো ভালে হৈছে ভাল হৈছে একদম এতিয়া কিমান পাৰো তোৰ ওপৰত মই যিমান পাৰো এইখিনি শিকাইছো শিকাইছা এতিয়া এটা কথা মনত আছে কিবা 3 মাহৰ পইচা অলপ আছিল নেকি হয় নেকি আছিল আজি দিম দে চিন্তা কৰিব নালাগে সেইটো আজি পইচাটো দিবি মোৰো কিবা কিবি ঘৰত অসুবিধা হয় হ'ব তিৰিয়ে খাব নাপোৱা হৈছে বুজিছানে আমাক পঢ়ি পেলাই কিবা অলপ পইচা পাই আহিছিল এতিয়া মই পঢ়োৱা চলি কত ডাক্তৰ ইঞ্জিনিয়াৰ তই সেনেকুৱা হবি বুলি আশা ৰাখিছো আৰু মই মিলিটাৰী হ'ম আৰ্মি হাৱেল হ'ম বঢ়িয়া 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 বিশ্বাস আছে নে নাই? জয় হিন্দ বিশ্বাস সম্পূৰ্ণ বিশ্বাস আছে এতিয়া চাধা খোলা ঘৰৰ ভিতৰত খাওঁ দুটে হয় নেকি এনে ঐ ছাৰ ইমান সন্মান কৰিলো তই মোক এগিলা শিকালি যা বুলি কৈছো তো মাল্লা টিউশ্যন নকৰো অতি বেৰা মখলা কৰি দিলা জন্মৰ ঘৰখন পাই গৈছো টিউশ্যন নকৰো আৰু জীৱনত চিন্তালো পৰি
এই পুতখনৰ নামটো কি আছে তালুকদাৰ তালুকদাৰ ভাই তাৰ নাম কি লেভেল বা কি আকৌ ধনী ঘৰ চিয়া ভাল হয় ভাই ধনী ঘৰ তাইক মই আগতে খেপ দিছিলোঁ গম নাপা নহয় তাইক আগতে মই খেপ দিছিলোঁ তেতিয়াৰ পৰা তাক লাগি বিৰাট খং এতিয়া ফেইল কৰিছি নে পাইছি মানে বাদ দিলি মই পতাম কিন্তু তই মাথা মাৰছা ইচ্ছা যায় চব ভাল লগা চিয়া ধনী ঘৰ সেই মই পতাব লাগবি এই সুস্মিতা ৰচোন তোৰ বয়ফ্ৰেণ্ডৰ ৰিজাল্ট কি হ'লে ফেইল কৰিছেহি গম পাওঁ এইটো সেইকাৰণে আগতে কৈছিলে তই দেখোন বহুত লেভেল দিছিলি এতিয়া পিছে কেনে লাগিল শুনা মধু সাফল্যৰ পিছত মই দৌৰিব খোজা নাই মই সংগ্ৰামৰ পিছত দৌৰিম গতিকে সিয়াক মই যেনেকৈ নহওক সাফল্যৰ পিছত দৌৰামে এই সংগ্ৰাম মই কৰিম বহুত কথা বাদ দে এতিয়া ফেইল কৰিলেতো তোৰ আগৰ সেই অস্তাদি কথা এতিয়া ক'ত গ'ল সি পঢ়াতহে ফেইল কৰিছে বাকীবোৰত আছে নহয় সি হ'ব চাম নহয় সি কি কৰে তই দেখোন আগতে বৰ লেভেল দি কৈছিলি সি IAS অফিচাৰ বনিব IAS অফিচাৰ APS অফিচাৰবিলাকৰো কেতিয়াবা বেক লাগে তো কেতিয়াবা বেক লাগে বা ফেইল কৰাটো ইমান ডাঙৰ কথা নহয় মানুহৰ জীৱনত সংগ্ৰাম থাকিবই সকলোৱে যে সাফল্যৰ পিছত দৌৰিব লাগিব সেইটো কথা নহয় আগত সংগ্ৰামৰ পিছত দৌৰিবা তাৰপিছত সাফল্য তোমাৰ নিজৰ হাতত গতিকে সমালোচনাৰ পাত্ৰ হ'বলৈ নিজে নাযাবা আনকো নকৰিবা আৰু এটা কথা সদায় মনত ৰাখিবা সমালোচনা যাক কৰা হয় সিয়ে আগুৱাই যায় হৈছে বৰ ৰেবেলিয়া এইজনী এতিয়া বয়ফ্ৰেণ্ডে ফেইল কৰাৰ পিছতো ৰেবেল দিবা এৰা নাই এতিয়া যি মই পৰীক্ষাত ফেইল কৰিলোঁ এতিয়া কি হ'ব মোৰ জীৱনটো নাই গাঁৱৰ মানুহবিলাকে হাঁহাৰ বাকী নোহোৱা হৈছে এতিয়া জানেও মোক এৰি যাব নেকি তাই এৰি গেলি মোৰ কি হ'ব ইমান ভাল পালোঁ তাই আইছি দেখোন এই চেণ্ডেলৰ মাত শুনছোঁ জানৰ জান আইছা মুখখন দেখোন একেবাৰে ভাঙা টিঙাং কৰি আহিছা কিয়া মোৰ যি এই দুখৰ দিনতো তুমি খবৰ ল'ব লাগি আহিছা বেজাই মনটো ভাল লাগছে খবৰ ল'ব আহিছোঁ কিন্তু সকলোৱে যে নেগলেক্ট কৰি আছে গম পাইছানে তুমি নেকলেছ কৰিছি জান বেলেগে সমালোচনা কৰা নেকলেছ কৰা বাদ দি মই ভাল পাওঁ দিলে দি তোমাক ভাল পালেই নহ'ব এতিয়া ভাল কাম কৰি দেখাব লাগিব ভাল কাম কি সদায় ভাল কাম কৰিম তুমি যে আইছা কি ভাল লাগছে মনটো বেয়া হৈছে এটা চুমা দিবলৈ কিবা মাথাটোৱে বেয়া হৈছে দৌৰিকে আহি পেলাই যাওঁ মই এইবাৰ পাছ কৰি টেট পৰীক্ষাত মই যোগদান কৰিম নহয় টেট টেট মোৰ অলপ পৰীক্ষাত পাছ নকৰিলোঁ যেতিয়া সেইকাৰণে ভুল হৈ যায় আপতকৈ ৰচোন এইকেইটা কৈ পেলাই মচি আহি আকৌ সিহঁতে ওলাই পেলাই বগু তোমাক তুমি যাই থাকচোন আগত যা মই যাই আছোঁ যা এই আগৰ ঘূৰি যায় গাছৰ তলত যা টাটা জীৱন হাঁহ মই যাব দিছোঁ চাইড তহঁতে ইংৰাজী ঠাট্টা কৰা ময়ো জানা তহঁতৰ কাৰণে গাঁওখন বেয়া হৈ আছে